বৰ্তমান সকলোৱে গুগল পে, ফোন পে, পেটিএম এনেধৰণৰ UPI ব্যৱহাৰ কৰে। যদি এনেধৰণৰ UPI ব্যৱহাৰ কৰে তেন্তে সাৱধান হ'ব। 1 এপ্ৰিল 2025 পৰা UPI বন্ধ হৈ যাব। সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, মই ময়ুশ্ৰী। আপোনালোক সকলোকে ময়ূৰী ইনফটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'খিনি চোৱাৰ বাবে ধন্যবাদ। কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, বহুতে কৰা নাই। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ কৰিব। বিশেষকৈ যিসকলে এনেকুৱা ধৰণৰ কথাবিলাক গম নাপায়, শ্বেয়াৰ কৰিলে হয়তো তেওঁলোকৰ সহায় হ'ব। আহক আজি UPI বিষয়ে জানো। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 1 এপ্ৰিল 2025 পৰা UPI ক্ষেত্ৰত কিছুমান নতুন ৰুলছ দিছে। কি দিছে মই আপোনালোকক সকলোখিনি জনাই আছোঁ। ভিডিঅ'টো চাই থাকিব। সকলোৱে UPI নিজৰ মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰে। সেই মোবাইল নাম্বাৰটো যদি আপোনাৰ ওচৰত বৰ্তমান এক্টিভ নাই বা আপুনি ব্যৱহাৰ নকৰে তেন্তে সাৱধান হ'ব। এই UPIটো বন্ধ হৈ যাব পাৰে। মানে ধৰক কিছুমান লোকে বহুত দিনৰ আগতে মোবাইল নাম্বাৰ এটা দি UPIটো খুলিছিল, এতিয়াও ব্যৱহাৰ কৰি আছে, কিন্তু সেই মোবাইল নাম্বাৰটো তেখেতৰ ওচৰত এক্টিভ নাই বা মোবাইল নাম্বাৰটো ৰিচাৰ্জ নকৰে বা বেলেগ চিম লৈছে, কিন্তু গুগল পে, ফোন পে চলাই আছে। কিন্তু তেনে ক্ষেত্ৰত অসুবিধা আহিছে। RBI ফালৰ পৰা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুন ৰুলছ দিছে 1 তাৰিখৰ পৰা, যে যিবিলাক নম্বৰ ভেৰিফিকেশ্যন নহ'ব সেইবিলাক UPI বন্ধ হৈ যাব। যিহেতু আপোনাৰ সেইটো নাম্বাৰ দি UPI খোলা আছে আৰু সেইটো চিম নাম্বাৰ আপুনি বৰ্তমান ব্যৱহাৰ নকৰে, কিন্তু আপোনাৰ যিকোনো ক্ষেত্ৰত OTP সেই নাম্বাৰটোতে যাব আৰু তেনেকুৱা ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনলাইন ফ্ৰড হ'ব পাৰে। সেইকাৰণে ৰিজাৰ্ভ বেংকে এইটো নিয়ম দিছে যে যিটো UPI মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো UPI থকাজনৰ ওচৰতে এক্টিভ থাকিব লাগিব, ভেৰিফিকেশ্যন কৰিলে পাব লাগিব, আৰু লগতে আপোনাৰ বেংক ডিটেইলছ আপডেট থাকিব লাগিব, বেংক একাউণ্ট আপডেট থাকিব লাগিব। আপোনালোকে যদি এই বিষয়ে আৰু কিবা বিশেষ জানিব বিচাৰে তলত কমেণ্ট কৰি জনাব। মই কমেণ্টত জনাবলৈ চেষ্টা কৰিম, নহ'লে নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ বাবে ইমানেই। থেংক ইউ।